ইয়াত প্ৰায় 200 পাৰ্টিচিপেণ্ট আহিছিল আৰু আহি আছে। ইয়াত পাৰ্টিচিপেণ্ট কৰিব আহিছে শিলিগুৰিৰ পৰা, চিংগিঙত, বাৰবিছা, কোচবিহাৰ, গোসাইগাঁও, গুৱাহাটী। আপোনালোকে আজি ইয়াত বিশ্বাস এটা কৰি মোৰ কথাত আজি আহি পাইছে, তাৰ কাৰণে আপোনালোক আৰু ভালকৈ চিনি পাব আমাৰ মানুহ। আমি তাৰ মাজত আমাৰ ইয়াত বিচাৰক আহিছে। আমি সদায় এনেকুৱা আমাৰ দাদাই চাৰি কাম কৰি আছে সমাজত, সেনেকৈ কাম কৰি আছে, কোনো জাতিৰ কথা নাই। মেডামক এখন আৰণি পিন্ধক। দাদা তো আজি আমি টিভি খুলো ষ্টাৰ প্লাছ চাওঁ, ছবি চাওঁ, কিবা চাওঁ, তেতিয়া আমি চাওঁ যে অসমৰ নগাঁও হওক, মৰিগাঁও হওক, গুৱাহাটী হওক, ল'ৰাবিলাক ছোৱালীবিলাক ছিংগিঙৰ ক্ষেত্ৰত হওক, ডান্সিঙৰ ক্ষেত্ৰত পাৰ্টিচিপেট কৰে। আমি বহুত সুখী হৈছিলোঁ যেতিয়া প্ৰণীতা শৰ্মাই ডান্সিঙত নাম অৰ্জন কৰিছিলে। কিন্তু নগাঁও মানে দিল্লী থাকিলেও আমাৰ অসমৰ ছোৱালী হয় বা আমাৰ বিটিচিৰ ছোৱালী হয়, সেইকাৰণে গৰ্বিত হৈ পৰিছে। তো এনেকুৱা পিছতো বৰ্তমান প্ৰণীতা শৰ্মাই যিকোনো কাষ্ট কমিউনিটিৰ প্ৰত্যেক ল'ৰা ছোৱালীসকলক আমি যদি প্ৰপাৰ গাইডেঞ্চ দিব পাৰোঁ, তেনেহ'লে তেখেতসকলে নিজৰ ধৰ্ম অৰ্জন কৰিব, মা দেউতাৰ নাম আৰু ৰাখিব, আৰু আমাৰ ৰাজ্য জিলা সকলো বস্তু এক্সট্ৰা কাৰিকুলাম এটা দিব পাৰোঁ, গীতাৰী হওক, স্কুল হওক, গান হওক, ডান্স হওক, প্ৰত্যেক পেৰেণ্টছে বিচাৰে। তো পৰিৱেশ ভাল, এই পৰিৱেশ আহিলে মন ভাল থাকে, স্বাস্থ্য ভাল থাকে, আৰু সকলোৱে মানে ভাল এটা টাইম স্পেণ্ড কৰাৰ সুযোগ পায়। আমি নাম দি দিছোঁ। আমাৰ কোকৰাঝাৰৰ বড়োলেণ্ড ইউনিভাৰ্চিটি বহুত জেগাৰ পৰা ইয়াত পাৰ্টিচিপেণ্ট আহিছে। 25 তাৰিখ আমাৰ তেজপুৰ শিক্ষা গ্ৰহণ কৰিব পাৰে। এনেকৈ আমি এবাৰ মঞ্চ বনাইছোঁ ফকীৰাগড় সমষ্টি। Raina
কেন্দ্ৰ কৰি আমাৰ যে কোকৰাঝাৰ জিলাৰ প্ৰলয় দত্ত তেখেতে যে এই আগৰ পৰাই এনেকুৱা কাৰ্যসূচীত আগৰ পৰাই ইনভলভমেণ্ট তেখেতে বিভিন্ন ধৰণৰ নৃত্য দল বাহিৰত লৈ গৈছে, বাংলাদেশ লৈ গৈছে, ইণ্টাৰনেশ্যনেল ট্ৰুত গৈছে, নাম অৰ্জনকাৰী আনিছে আৰু তেওঁ এতিয়া পদক্ষেপ লৈছে যে আমাৰ BTC অঞ্চলৰ ভিতৰত বা কোকৰাঝাৰ জিলাৰ ভিতৰত যিমান সৰু সৰু কণমান ল'ৰা ছোৱালীসকল যি ভাল গান গাব পাৰে, যোনে ভাল ডান্স কৰিব পাৰে, তেখেতসকলক জিলা ভিত্তিত, ৰাজ্য ভিত্তিত আৰু কেন্দ্ৰীয় ভিত্তিত যাতে তেখেতসকলক গৈ পেলাই তেখেতৰ এটা জীৱনত মানে সোসাইটিৰ নাম ৰোশন, ফেমিলিৰ নাম ৰোশন, ৰাজ্যৰ নাম ৰোশন, দেশৰ নাম ৰোশন কৰিব পাৰে। সেইমতে আজি যি অনুষ্ঠান ইয়াতে আয়োজন কৰিছে অডিশ্যন মানে ছুপাৰ টেলেণ্ট শ্ব' ডান্সিং এণ্ড ছিংগিং বড়োলেণ্ড স্পেচিয়েলি, তো বিভিন্ন জিলাৰ পৰা সৰু সৰু কণমানি ল'ৰা ছোৱালীসকল ইয়াতে আহিছে, পেৰেণ্টছসকল তেখেতসকলক লৈ আহিছে, ইয়াতে অডিশ্যন হ'ব। যোন ভাল ল'ৰা ভাল ডান্স বা ভাল গান ল'ৰা ছোৱালীসকলে পাৰফৰ্ম কৰিব, সেইমতে তেখেতসকলক মানে মঞ্চ দিয়া হ'ব আৰু তেখেতসকলক জিলাৰ পৰা ৰাজ্যত পঠোৱা হ'ব। ৰাজ্যত যদি তাৰপিছত তেখেতসকল অডিশ্যন দি পেলাই কোৱালিফাই হয়, তেনেহ'লে তেখেতসকলক কেন্দ্ৰীয় লেভেলত যাব, যোন নাকি আমি কালাৰ চেনেলত চাওঁ, ষ্টাৰ প্লাছত চাওঁ, আমি শনিত চাওঁ। সেইমতে যিটো আমাৰ BTCত এই যে এনেকুৱা পৰিৱেশ আহিছে আৰু তেওঁ যেনেকুৱা লৈছে, কাৰণ আমি মানৱ জীৱন মানে চাকৰি হওক বা ব্যৱসায় হওক এইবিলাক কৰাৰ লগে লগে কিন্তু আমি যিবিলাক আমাৰ মেণ্টেল থেৰাপি ক'ব বিচাৰোঁ বা মেণ্টেল খোৰাক, যে গান হওক, ডান্স হওক, এইবিলাকৰ লগত কিন্তু আমাৰ জীৱনটোৰ দৰকাৰ আছে। যদি নহয় তেনেহ'লে আমাৰ জীৱনটো বৃথা। আমি যিমানেই কাম কৰিলেও, পইচা উপাৰ্জন কৰোঁ, কিবা কৰোঁ, আমি কিন্তু ৰাতি ঘৰত গ'লে কিবা হ'লে এটা আমি হালকা মিউজিক শুনো, নহ'লে গান শুনো, নহ'লে কিবা এটা শ্ব' চাওঁ, যাতে মনটো ভাল লাগে, ৰিলেক্স ফিল কৰোঁ আৰু টোপনি মাৰি পেলাই নেক্সট মৰ্ণিঙত আকৌ কৰ্মৰত হৈ যাওঁ। সেইমতে এইবিলাকৰ জীৱনৰ এটা মেডিচিন, এইবিলাক দৰকাৰ আছে। তো এইবিলাক জাগি উঠাব লাগিব। মই ভাবোঁ BTR চৰকাৰৰ ফালৰ পৰা প্ৰলয় দত্তক যথেষ্ট পৰিমাণে কোঅপাৰেট কৰা হ'ব আৰু ছুপাৰ টেলেণ্ট শ্ব' হিচাপে যিবিলাক ল'ৰা ছোৱালী ওলাই আহিব তেখেতসকলক আমি ৰাজ্যত নহয় চেণ্ট্ৰেল লেভেলত পঠোৱাৰ ব্যৱস্থা কৰিম। পোনপ্ৰথমত আমাৰ সাংবাদিক দাদাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে ইয়াত আহিছে, আমাক ছাপোৰ্ট কৰি তাৰ কাৰণে ধন্যবাদ। তাৰ লগত আমাৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে মহাশয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰতি মেডামক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাজতে যাৰ আহিছে গুৱাহাটীৰ পৰা, এইসকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি ছুপাৰ টেলেণ্ট বড়োলেণ্ড ডান্সিং এণ্ড ছিংগিং কম্পিটিশ্যন আমি ইমান ধুনীয়াকৈ এটা পাতিছোঁ, প্ৰত্যেকটা ষ্টেটত হ'ব আৰু ভাল ৰেছপন্স পাইছোঁ। আপোনালোকে দেখিছে বহুত পাৰ্টিচিপেণ্ট, 250 পাৰ্টিচিপেণ্ট আহিছে। আসাম বৰ্ডাৰৰ পৰা আহিছে, বেংগলোৰৰ পৰা আহিছে, শিলিগুৰি, কোচবিহাৰ, বাৰবিশা, ধেমাজি, আমাৰ গুৱাহাটী, বৰপেটা, বঙাইগাঁও, বহুত জেগাৰ পৰা ল'ৰা ছোৱালী আহিছে। তো খুব ভাল ৰেছপন্স পাইছোঁ। এই 18 তাৰিখত আমাৰ ফকীৰাগাৰাম কলেজৰ অডিশ্যন আছে, তেজপুৰ আছে, ধেমাজি হ'ব, গুৱাহাটী, প্ৰত্যেকটা ষ্টেটত কৰিম। আমি নামটো বড়োলেণ্ড দিছোঁ, কিন্তু ইয়াত আমি কনচেপ্টটো ৰাখিছোঁ বিভিন্ন জাতি জনজাতিৰ ল'ৰা ছোৱালীয়ে পাৰফৰ্মেঞ্চ কৰিব পাৰে, বিভিন্ন ষ্টেটৰ পৰা মানুহ ইয়াত আহিব পাৰে। এইখিনি মুকলি মঞ্চ আমি বড়োলেণ্ড ছুপাৰ টেলেণ্ট এটা মঞ্চ বনাইছোঁ। ফাইনেলটো আমি জুলাইত পাতিম। আমি গোটেই জেগাত অডিশ্যন শেষ কৰাৰ পিছত আমাৰ কোৱাৰ্টাৰ ফাইনেল হ'ব, ছেমি ফাইনেল হ'ব, তাৰপিছত আমাৰ গ্ৰেণ্ড ফাইনেল আমি খুব ডাঙৰকৈ পাতিম। গ্ৰেণ্ড ফাইনেলৰ কাৰণে আমাৰ মুম্বাইৰ পৰা মানুহ আহিব, ৰিয়ন কোৰিঅ'গ্ৰাফাৰ থাকিব, মানে কনচেপ্টটো পূৰা ৰিয়েলিটি শ্ব' নিচিনা পাতিম। আমি কম্পিটিশ্যন কৰিছোঁ, কিন্তু কনচেপ্টটো কমপ্লিট ৰিয়েলিটি শ্ব'। প্ৰাইজটো আমি এতিয়ালৈকে 1 লাখ টকা প্ৰাইজ মানি দিছোঁ, কিন্তু আমি কথা পাতি আছোঁ, সেই কথা পতা মতে যদি আমি ভাল পাওঁ আমি আৰু ভাল এটা দিয়াৰ ব্যৱস্থা কৰিম।